নমস্কাৰ সকলোকে আৰু আজি আলহী আহিছে গতিকে দুয়োজনী একদম ব্যস্ত তাই বনাই আছে মাংস আৰু ইপিনে বনাই আছে বনোৱা হৈ গ'ল সৰু আলু ভাজি ইয়াত ভাত দিয়া হৈছে আৰু ইপিনে ইয়াত আছে ভাতকেৰেলা ভাজি ইয়াত এইটো টিফিনত এনেকৈ ভৰাই থৈছোঁ ইয়াত ভাতকেৰেলা ভাজি আছে ইয়াত আছে পটল তাৰপিছত এয়া হৈছে মাছ খাৰ দিয়া আৰু মাছ খাৰ দিয়াখন যে ইমান ভাল পাওঁ নহয় মাছ খাৰ দিয়া ইপিনে বুটৰ দালি পনীৰ আৰু ইপিনে মাছ ভাজি আছে ইপিনে পাপৰ এনেকৈ ভাজি থোৱা আছে আৰু দুয়োজনীয়ে আলহী আহিবৰ কাৰণে ৰাতিপুৱাৰ পৰা তৰণি নাই এনেকুৱা অৱস্থা দুয়োজনীৰে আৰু নতুন আলহী আৰু চুলি তুলি দেখিছে একদম এনেকুৱা হৈ গৈছে উপায় নাই আৰু গতিকে আলহী আহি আছে আমিও বোলো আলহী অহাৰ আগতে আমিও দুয়োজনীয়ে ৰান্ধি বাঢ়ি ৰেডি হৈ তেতিয়াহে বহি কথা পাতিব পাৰিম আমাৰ চিন্তা হ'ল সেইটো আৰু সকলোকে গুড আফটাৰনুন জনালোঁ দেই খুব ব্যস্ত একদম